গাঁও উন্নয়ন খণ্ডৰ অধীনত দুটা CLF কাৰ্যালয় আমি মুকলি কৰিছোঁ অৰ্থাৎ ইনগ্ৰেশ্যন কৰিছোঁ। আমাৰ বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ চিন্তাধাৰাই দি তেখেতৰ পৰিকল্পনাই দি আমি বিটিআৰত থকা গোটেইখিনি CLF কেন্দ্ৰবিলাকক বা CLF চেণ্টাৰবিলাকক আমি কাৰ্যালয় বনাই দিয়াৰ এটা পৰিকল্পনা লৈছিলোঁ আৰু সেই হিচাপে আমাৰ 32 নং ভেৰগাঁও সমষ্টি তথা ভেৰগাঁও ডেভেলপমেণ্ট ব্লকৰ অধীনত দুখন CLFৰ কাৰণে আমি কাৰ্যালয় নিৰ্মাণৰ আৰ্থিক সাহায্য পাইছিলোঁ। এটাটো হ'ল চিত্ৰলেখা CLF আৰু আনটো হ'ল কনকলতা CLF। আৰু আমি আশা ৰাখিছোঁ এই দুটা CLF কাৰ্যালয়ত তেওঁলোকে নিজৰ নিজৰ কাম কাজ আমাৰ মহিলা আত্মসহায়ক গোটবিলাকক লিড কৰাত তেখেতসকলক পৰিচালনা কৰাত বিভিন্ন প্ৰকল্প পৰিচালনা কৰাত তেওঁলোকৰ যথেষ্ট সহায় হ'ব। মই জানাত তেওঁলোকে কোনোবা ভাড়া ঘৰত বা কোনোবা পুৰাণা ঘৰবিলাকত তেওঁলোকে অফিচ বা কাৰ্যালয় চলাই আছিলে আৰু আজি তাৰিখতো আমাৰ ভেৰগাঁও ডেভেলপমেণ্ট ব্লকত আৰু 3টা CLF কেন্দ্ৰ আছে যিটো কাৰ্যালয়ৰ কাৰণে অতি প্ৰয়োজন আৰু এইখিনি আমি ইতিমধ্যে বিটিআৰ প্ৰধান ডাঙৰীয়াক লৈ আমি ইতিমধ্যে লিখিছোঁ। সেইটো পিছত পৰ্যায়ত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু আমি শুভেচ্ছা যাচিছোঁ বাইদেউসকলক যে তেওঁলোকৰ এটা বহুত বছৰীয়া অভাৱ আছিলে সেইটো আজি পূৰণ হ'ল আৰু তেওঁলোকে ভালকে নিজৰ সেল্ফ হেল্প গ্ৰুপটো চলাই লৈ যায় আৰু মহিলাসকলক সবলীকৰণ কৰাত যথেষ্ট তেওঁলোকে সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। মই চিত্ৰলেখা CLFৰ প্ৰেচিডেণ্ট হয়। আমাৰ ভেৰগাঁও ব্লকৰ আণ্ডাৰত থকা চিত্ৰলেখা CLFৰ আজি আমি কাৰ্যালয় এটা পাবলৈ সক্ষম হৈছোঁ আৰু এই কাৰ্যালয়টো আমাক বিটিআৰ চৰকাৰৰ ফালৰ পৰা EM ছাৰে দাবছা বড়ো ছাৰে আমাৰ কাৰ্যালয়টো দিবলৈ সক্ষম হৈছে। তাৰ বাবে আমি অশেষ ধন্যবাদ জনাইছোঁ। চিত্ৰলেখা CLFটোত 6টা VCDC আণ্ডাৰৰ ভিউ মেম্বাৰ আছে। এই ভিউটোত 25টা ভিউ আছে। তাতে মেম্বাৰ হিচাপে ক'বলৈ গ'লে 5645 জন মেম্বাৰ আছে আৰু আমাৰ এই কাৰ্যালয়টো নোপোৱাৰ আগত আমি যিহেতু ভাড়া ৰুমত আছিলোঁ সেই ভাড়া ৰুমত আমি অশেষ কষ্ট পাইছিলোঁ কাম কাজ চলাই নিয়াৰ বাবে আৰু এতিয়া আমি এই কাৰ্যালয়টো পাই আনন্দিত হৈছোঁ আৰু মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাই। নমস্কাৰ, মোৰ নাম মামনি কছাৰী। মই চিত্ৰলেখা CLFৰ ছেক্ৰেটাৰী হয়। আমি আজি 2019 চনৰ পৰা চেউনি ক্লাবৰ এটা ভাড়া লৈ বহুত কষ্টত সেইটো কামটো চলাইছিলোঁ। কিন্তু আজি আমি এই চিত্ৰলেখা CLFৰ অফিচ ঘৰটো আমি EM ছাৰলৈ দাবছা বড়ো ছাৰলৈ অশেষ ধন্যবাদ থাকিম। আজি আমাৰ ইমান আৰু আজি আমি অফিচখন দিছে লগতে আমাৰ ছাৰকো ধন্যবাদ জনাইছোঁ। কষ্ট হৈছিলে আমি 6 বছৰ ধৰি মিটিংখন চলাবৰ কাৰণে কেতিয়াবা বজাৰৰ মাজত কৰিব লগা হৈছিল, কেতিয়াবা ক'ৰবাত কৰিব লগা হৈছিল আৰু আমি ভাড়া ঘৰ এটা লৈছিলোঁ। তাতে ৰুমটো বহুত সৰু, আমি নিজে কৰিবৰ কাৰণে ঘৰখন